নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ অতি সহজতে আৰু খুব কম সময়ৰ ভিতৰতে হৈ যোৱা এটা মালাই কেকৰ ৰেচিপি আনিছোঁ। কেকটো দেখাত যিমান ধুনীয়া, খাবলৈ তাতকৈও বেছি ভাল হয় আৰু চবতকৈ ডাঙৰ কথা হৈছে যে বহুত হেল্ডি হয়। আপোনালোকে নিজৰ ল'ৰা ছোৱালীক টিফিনত নিশ্চিন্ত মনে দি পঠিয়াব পাৰিব। এই কেকটো বনাবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ অভেনৰ প্ৰয়োজন নাই আৰু ঘৰতে যিখিনি আমি সামগ্ৰী সদায় ব্যৱহাৰ কৰিয়ে থাকোঁ সেইখিনিৰে বনি যাব। সেইবাবে বিশেষ একো যোগাৰো কৰিবলগীয়া নাই। তেতিয়াহ'লে ব'লক আমি কেকটো বনোৱা আৰম্ভ কৰোঁ। মই ইয়াতে 1 কাপ মিহি চুজিটো লৈছোঁ। আপোনালোকৰ তাত যদি মোটা চুজি আছে সেইটো মিক্সিত দি পিচি ল'ব। প্ৰায় 4 ভাগৰ 1 ভাগ পিচা চেনি, চামুচৰ 4 ভাগৰ 1 ভাগ বেকিং ছ'ডা আৰু প্ৰায় আধা চামুচ বেকিং পাউডাৰ। মই এতিয়া ৰুম টেম্পাৰেচাৰতে থকা 1 কাপ গাখীৰ লৈছোঁ। দুচামুচ ঘি আৰু গোটেইখিনি ভালকৈ মিহলাই প্ৰায় 5 মিনিটমান মই অলপ ৰেষ্ট দিম যাতে চুজিখিনি আমাৰ ভালকৈ ফুলি যায়। মালাইৰ কাৰণে মই ইয়াতে 1 লিটাৰ গাখীৰ লৈছোঁ আৰু এইখিনি মই উতলাই থাকিম মিডিয়াম টু হাই ফ্লেমত যেতিয়ালৈকে গাখীৰখিনি প্ৰায় 3 ভাগৰ 1 ভাগ হৈ নাযায় আৰু মাজে মাজে মই লৰাইও আছোঁ যাতে আমাৰ গাখীৰখিনি তলফালে ধৰি নাযায়। এফালে কেকৰ বাবে মই এখন বাটাৰ পেপাৰ কাটি ল'লোঁ। আৰু চুজিখিনিত মই কেইটামান কাজু দিছোঁ, তেতিয়া খাবলৈ ভাল লাগে, অপশ্যনেল হয়। আৰু অকণমান ঘি দি পেলাই মই বাটাৰ পেপাৰখন গ্ৰীজ কৰি ল'লোঁ। কেকটো মই যিহেতু ভাপত দিম তেতিয়া খাবলৈ খুব কোমল হয় আৰু খুব সোনকালে হৈ যায়। তাৰ বাবে চচপেন এটাত মই অলপ পানী উতলাই ষ্টেণ্ড এডালৰ ওপৰত কেকৰ বাতিটো থৈ ঢাকনা মাৰি দিম আৰু প্ৰায় 15 মিনিট ষ্টিম কৰিম। ফ্লেমটো ল' টু মিডিয়াম ৰাখিম। কেশৰ দুডালমান মই অকণমান পিচি লৈছোঁ আৰু তাৰপিছতহে মই গাখীৰ দিছোঁ, অলপ গৰম গাখীৰ দিছোঁ। তেতিয়া আমাৰ সোনকালে ৰংটোৰ লগতে টেষ্টটো উঠি আহে। প্ৰায় 15 মিনিট হৈ গৈছে আৰু দেখিছেনে কেকটো ধুনীয়াকৈ ফুলি উঠিছে। স্কিৱাৰ এডালৰ সহায়ত মই অকণমান বিন্ধা কৰি চাইছোঁ। যিহেতু এডাল চাফা হৈ ওলাই আহিছে মানে আমাৰ কেকটো ৰেডি হৈ গৈছে। ইয়াতে মই আধা চামুচ ইলাইচি গুড়া দিলোঁ আৰু 2 চামুচ চেনি দিলোঁ। গাখীৰখিনি যিহেতু আমাৰ প্ৰয়োজন অনুসৰি তাত হৈ গ'ল, এতিয়া লাষ্টত মই কেশৰখিনি দি গেছটো অফ কৰি দিম। এফালে আমাৰ কেকটো ৰেডি হৈ গৈছে। টেক্সচাৰটো দেখিছেনে কিমান স্পঞ্জি হৈছে। মালাইখিনিও আমাৰ ঠাণ্ডা হৈ গ'ল আৰু অলপ মালাই লৈ মই কেকটোৰ ওপৰত লাহে লাহে ঢালি দিছোঁ। কাটা চামুচ এডালৰ সহায়ত মই কেকটোত অলপ বিন্ধা কৰি দিছোঁ যাতে আমাৰ মালাইখিনি ভালকৈ ইয়াৰ ভিতৰত সোমাই যায় আৰু থৈ দিয়া মালাইখিনি মই লাহে লাহে ইয়াৰ ওপৰত ঢালি দিম। শেষত পিস্তা দি অলপ গাৰ্নিছ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ আহিছোঁ, বাই, থেংক ইউ। I can see that you're doing pretty well too. I guess we